আমি যোৱা ফকীয়া ৰাজ্য আন্দোলনত আমাৰ খাগ্ৰাবাৰী এই ওদালগুৰি জিলাৰ পৰা সৰু ঠাই খাগ্ৰাবাৰী বুলি এই ঠাইৰ পৰা BLTৰ প্ৰথম শ্বহীদ হৈছিলে অন্থাগিৰা বডোচা। তেখেতৰ মৃত্যু দিৱস অহা 9 জানুৱাৰী অৰ্থাৎ অহাকালি তেখেতৰ মৃত্যুটোক আমি স্মৰণ ৰাখিবৰ কাৰণে আৰু তেখেতে কৰি থৈ যোৱা কামখিনি আমি স্মৰণ কৰিবৰ কাৰণে তেখেতক সন্মান জনাবৰ কাৰণে এই ঠাইত বছৰে অল ইণ্ডিয়া বেচিছত ভলীবল কম্পিটিশ্যন দি আহিছে। এইবাৰ 19 সংখ্যক আৰু আজিৰ পৰা সেই খেলখন আৰম্ভ হৈছে। আৰু আমি ক'ব বিচাৰিম এইবাৰ যেহেতু কোভিডৰ বতৰ সেই কোভিডৰ কাৰণে আমি টিমবিলাক অল ইণ্ডিয়া বেচিছৰ পৰা আমি অনা হোৱা নাই, অল আছাম বেচিছতে আমি আজিৰ পৰা খেলখন আমি অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াত সম্পূৰ্ণ আমি কোভিড প্ৰট'কলটো মানি পেলাই সেই খেলটো আমি আয়োজন কৰি আহিছোঁ। তথাপিও কেইটামান দলে অংশগ্ৰহণ কৰিব? ইয়াত সৰ্বমুঠ 12টা টিম, লোকেলৰ লগত 12টা টিমে অংশগ্ৰহণ কৰি আছে। বিশেষকৈ আমি SF আৰু আমাৰ আসাম পুলিচ, কোকৰাঝাৰ, চিৰাং, বাক্সা আমাৰ ইয়াৰ লোকেলৰ আছে। ঠিক ইয়াৰ দ্বাৰাই খাগ্ৰাবাৰী অঞ্চলত কেনেধৰণে নাই সেই খেলটো অনুষ্ঠিত কৰি পেলাই আমি খাগ্ৰাবাৰী অঞ্চলত যথেষ্টখিনি আমাৰ ভলীবলৰ যিটো বাতাবৰণ বা যিটো ঢৌ সেইটো আমি আনিবলৈ সক্ষম হৈছোঁ। আৰু সেই হিচাপে আজি আমি খাগ্ৰাবাৰৰ লোকেল ল'ৰাখিনি ইয়াত মানে খেলটো খেলি আছে। আৰু BTR চৰকাৰৰ তৰফৰ পৰা ইয়াত আৰ্থিক অনুদান দিয়া হয়। সেই আৰ্থিক অনুদান এইবাৰ অৱশ্যে কোভিডৰ কাৰণে 5 লাখৰ পৰা কমাই পেলাই 3 লাখ কৰা হৈছে, কিন্তু পিছত মানে আমি সেই 5 লাখটোৱে আকৌ ৰাখি পেলাই খেলটো অনুষ্ঠিত কৰাত সহায় কৰিম। ফাইনেল গেমত আমি চিফ মহোদয় BTR তেখেতক নিমন্ত্ৰণ জনাইছিল যদিও তেখেতে বিশেষ এটা কামৰ কাৰণে গুজৰাট যাবলগীয়া হ'ল। আৰু সেই ফাইনেল গেমখন ইনগ্ৰেশ্যন কৰিবৰ কাৰণে আমাৰ BTRৰ এজন সন্মানীয় EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া তেখেতক চিফ ছাৰে দায়িত্ব দিছে আৰু তেওঁ থাকিব। আৰু আজি আমাৰ যিহেতু ছবিনৰ আমি ইয়াৰ পৰা পাব্লিছ কৰা হয়, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া তেখেতে আজি ইয়াত আহি ইনগ্ৰেশ্যন কৰিব।